Hello friends, good morning. Kali আহিলো আমি ধুবুৰী আৰু এয়া চাওক আমি আছো নেতাই ধুবুনী ঘাটৰ পাৰত মৰ্নিং ৱাক কৰিব আহিছো। এয়া স্কুটিয়ে খেলি আছে এফালেদি। এয়া মানুহ এতিয়া নাই, কমিছে। 8টা মান বাজিলে। আমি কালি আহি পাওঁতে ৰাতি হৈছিল, সেইকাৰণে অলপ দেৰিকৈ উঠিছিলো। এয়া দেৰিকৈ আহিলো আৰু ৰাতিপুৱা ইমানে ভিৰ হয় এইখিনি, চবে মানে খোজ কাঢ়িব আহে ইয়াতে আৰু এক্সাৰসাইজ কৰে। তো সেয়াৰ আজি বিশেষ নেদেখুৱাও। ইয়াৰ নেতাই ধুবুনী ঘাটটো আগতে মোৰ ভিডিঅ'ত আছেই, তাতে চাব পাৰে আপোনালোকে যদি চাব বিচাৰে। 1 2 3 জাপা বাপৰে। এয়া গাইজ আমি ব্যায়াম কৰিব আহিছোঁ ৰাতিপুৱা মানে আৰু কি 8টা মান বাজিলে, উঠোতে অলপ দেৰি হ'ল আজি। এইফালে আমাৰ কলিজা ঘোঁৰাত উঠি আছে। কলিজা গুড মৰ্নিং। ধুবুৰীত আহিলে মানে আমি ইয়াতে আহোঁৱে, ইয়াতে নাহিলে কিবা আধৰুৱা যেন লাগে ধুবুৰীত আহা। তো ইয়াৰে ঠাণ্ডা ঠাণ্ডা বতাহ কিয় লাগে, ঘৰত খাবা দিবা। ইয়াতে আহি ভাল লাগে, নদীৰ বতাহ খাই বহি থাকিব। এয়া হৈছে বেউলা লক্ষিন্দৰ আৰু এয়া নেতাই ধুবুনী। পানীৰ এতিয়া কিবা ভুৰা বনাইছে, ভুৰাত উঠে পানীত দিয়ে। সাপ কামৰালে মানুহ ভুৰাত উঠাই নদীত দিয়ে। এয়া ইয়াতে ব্যায়াম কৰিব পাৰিব। আমি যেতিয়া প্ৰথম ধুবুৰী আহিছিলোঁ তেতিয়া মানে এইবিলাক বনোৱা নাছিল, এয়া নতুনকৈ বনাইছে এইবিলাক।